এই জুবিনদাৰ কেছটোক লৈ কিনে এইকেইটা দিন কিছুমানে কণ্টেণ্ট হিচাপত লৈছে যে মানে এই 19 তাৰিখৰ পৰাই 23 তাৰিখক লাগি মোটামুটি 40-50টা ভিডিঅ' বনোৱা খতম। মানে জুবিনদাকো এৰা নাই কণ্টেণ্ট হিচাপত ভিডিঅ', সিহঁতক খালি ভিউজ লাগে, লাইক লাগে, কমেণ্ট লাগে। মানে জুবিনদাকো এৰি দিয়া নাই, মানুহ এটা গুচি গেল। ইমান মানে গোটেই অসমবাসী দুহুত আছে। মইতো এটা অপিনিয়ন দিব পৰা নাই, কিয় মানুহে বহুতে কৈ আছে যে অমুকে এনেকুৱা কৰিলা, পানীত কিয় নুম্বা দিলা। কিন্তু এইকেইটা দিন মোৰ অৱস্থাটো এনেকুৱা বেয়া আছিল, আৰু মইতো সদায় কৈছো যে মই জুবিনদাক কেতিয়াও বিদায় দিয়া নাই। আৰু সেইকাৰণে আমাৰ ঘৰৰ পৰা ভাইটি চাবা গৈছিল, ভাইটি সিংগেল গাড়ী চলাই গৈছে, মোকো কৈছে চাবা যাবৰ কাৰণে, কিন্তু মই যোৱা নাই। মই এটা কাৰণতে যোৱা নাই, চকু দি যদি দেখা পাওঁ মই বিশ্বাস কৰিব লাগিব যে আচলতে দাদা নাই। কিন্তু এতিয়া মই চকু দি দেখা পোৱা নাই, মানুহৰ মুখতে শুনছো। আৰু মানুহে এইটো কথাত পাগলা বুলি কয়, ভাল বুলি কয় নাজানো, মই কিন্তু মানুহৰ কথা বিশ্বাস নকৰো। আৰু মই এটাই জানো, দাদাৰ কাৰণে, জুবিনদাৰ কাৰণে যেতিয়ালৈকে মোৰ মনত মৰম, ভালপোৱা, শ্ৰদ্ধা আছে, তেতিয়ালৈকে মোৰ মনত জুবিনদা সদায় আছে। বিদায় বুলি কৈ কিনে দুখ নেদবি। আৰু ছেকেণ্ড কথা, যিটো অপিনিয়ন দিব লাগে, অপিনিয়ন একো নাই। এটা কাৰণতে একো কোৱা নাছিলো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত একেবাৰে ভৰসা আছে, বিশ্বাস আছে যে জুবিনদা যিটো আমাৰ অসমৰ সম্পদ আছিল, আছে আৰু থাকবো। 100 বছৰ পিছতো চাগে জুবিনদাৰ নিচিনা এনেকুৱা নোলাব। গতিকে সেই মানুহটোৰ কাৰণে জাষ্টিচ আমি বিচাৰিব কাৰণে কোনো দৰকাৰ নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও জুবিনদাক বহুত ভাল পায়। গতিকে যিখিনি কৰিব লাগে, আৰু আমি দেখাই পাইছো সিদিনাৰ পৰা দাদাৰ বডিটো অহাৰ পৰাই কিমান কষ্ট কৰিছে, তো জাষ্টিচৰ কাৰণেও নিশ্চয় অলপ কষ্ট কৰিব। আৰু বেছি একো নকওঁ, এটা কাৰণতে আইন কানুন নিয়ম এইগিলা জানা মানুহ বহুত আছে। আইনৰ নিয়ম আইনেও জানে বহুত, আমাতকৈতো বেছি ভালকে জানে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও জানে কি কৰিলি, কেনেকে ইনভেষ্টিগেশ্যন কৰিব লাগে। এইখিনি পুলিচক যদি ভালকে দায়িত্ব দিয়ে, অলপ জোৰ দিয়ে, তেতিয়াহ'লে পুলিচে যদি ভাবে যে এইটো কেছ চল্ভ কৰিম, তেতিয়াহ'লে পুলিচৰ কাৰণে বাহাতুৰ খেলা আমিও জানো। গতিকে আমি খালি এটাই জানো, মানে এতিয়ালৈকে দাদা জুবিনদা কেনেকে মাৰা গৈছে একজেক্টলি একো গমেই নাপাওঁ। ৰিপৰ্টত আহিছে পানীত পৰি মাৰা গৈছে, কোনোবাই কৈছে চিজাৰ এটেক আহিছে, কোনোবাই কৈছে মাৰ্ডাৰ কৰিছে নেকি। তো আমি খালি এটাই জানো, যিহেতুকে দাদাক ইমান ভাল পাওঁ, যে একচুৱেলি হৈছে কি, কেনেকে কি হ'ল, সেইখিনি গম পালেও অলপ মনে শান্তি পাব। আৰু দাদাকতো বিদায় দিয়াৰ কোনো প্ৰশ্ন নাই ভাই, বিদায় কিয় দিম, সদায় এটাই আছে।